Hello everyone, সকলোকে গুড আফটাৰনুন। আৰু এতিয়া মোৰ আজি DLEDৰ এণ্ট্ৰেঞ্চৰ এক্সাম আছিলে, আমি দি আহিলোঁ আৰু এতিয়া মই পাইছোঁ হাপেখাটি চাৰিআলি আৰু মোৰ হাপেখাটি কলেজত আজি এণ্ট্ৰেঞ্চ পৰীক্ষা আছিলে। তো আহোঁতে ভিডিঅ'টো কৰিবলৈ নহ'ল। এতিয়া ভাবিছোঁ ভিডিঅ'টো কৰোঁ বুলি। আৰু হাপেখাটি চাৰিআলি পালেহি, কিবা এটা খাই লওঁ। কিবা এটা লৈ লওঁ, গাড়ীতে খাম। এখন মাস্কখন খুলি লওঁ এতিয়া। আৰু দোকানৰ পৰা এতিয়া কিনিলোঁ মই পেটিছ আৰু মাজা। আৰু বহুত বেছি গৰম, ৰাতিপুৱা কিন্তু বৰষুণ দিছিলে, এতিয়া ৰ'দ দিছে, ইমান বেছি গৰম লাগিছে। আৰু ড্ৰাইভাৰ মোৰ লগত আৰু এক্সামটো ভালেই হ'ল, দিলোঁ, কিন্তু ইমানহে কেণ্ডিডেট আছে নহয়, বহুত হৈছে, মানে ষ্টুডেণ্ট বহুত হৈছে কেণ্ডিডেট। জানো পাওঁনে নাপাওঁ নাজানো আৰু এতিয়া সকলোৱে পাব লাগে, কিন্তু মোৰ ইমান বেছিও মানে কৰিবলৈ মন নাছিলে, কিন্তু এতিয়া মই ভাবিছোঁ কৰিম বুলি। কিন্তু মই আগতেই চিট পাইছিলোঁ কৰিবলৈ, কিন্তু মই DLEDটো নকৰি পিনে মই গৈ পেলাই গ'লোঁ IT ইনফৰমেশ্যন টেকন'লজি কৰিবলৈ গ'লোঁ। আৰু সেইটো কাৰণে এতিয়া কেতিয়াবা পস্তাই থাকোঁ, DLEDটো কৰি লোৱা হ'লেই ভাল আছিলে বুলি। ইমানেই টেটৰ এক্সাম পাতিছে নহয়, ইমানেই চাকৰি পাইছে টেটৰ, সেইটো কাৰণে আৰু দুখ লাগে মনতে। আৰু এতিয়া আমি আহি ইউটিউবৰ স্মিতাক্ষী ঘৰ পাৰ হৈ আহিলোঁ। সেইটো ঘৰটো এইটো মই তেনেকৈ তেওঁক ইমান পাৰ্চনেলি চিনি নাপাওঁ, কিন্তু ভিডিঅ' চাওঁ, দেখিছোঁ, ভাল লাগে চাই। আৰু এতিয়া গৈ থাকোঁ ঘৰলৈ। ঘৰৰ পৰা আজি আমাৰ বেলেগ ট্ৰেইনিং আছে। আৰু এতিয়া মই গৈ পিনে প্ৰথমতে কেক এটা বনাবলৈ আছে, কেকটো বনোৱাই আছে, মায়ে ৰাতিপুৱা বনাই দিলে। আৰু এতিয়া মই গৈ পিনে অলপমান ক্ৰীম লেপিম আৰু আইচিং কৰিম। তাৰপাছত আজি ঘৰৰে বাৰ্থডে এটা আছে, ঘৰৰে মানে কি মামা ল'ৰাৰ বাৰ্থডে এটা আছে, আৰু আছে আমাৰ বা এজনীৰো বাৰ্থডে আছে। এতিয়া ক'ত যাম, কোনখন বাৰ্থডে খাবলৈ যাম, এতিয়ালৈকে গমেই পোৱা নাই। ঘৰত গৈ পাই লওঁ, তাৰপিছত গম পাওঁ, আপোনালোকক নিশ্চয় ভিডিঅ'টো দেখামেই। আৰু আশা কৰিছোঁ আপোনালোকে মোৰ আজি ভিডিঅ'টো চাই ভাল পাব আৰু ইনজয় কৰিব, কাৰণটো মই কৈ দিছোঁ, ইনজয় কৰিব ভিডিঅ'টোৰ লগতে। আৰু ব'লক তেনেহ'লে এতিয়া গৈ থাকোঁ, আৰু মই আপোনালোকক গৈ লগ পাই আছোঁ। আৰু শেষলৈকে চাব কিন্তু দেই প্লিজ। আৰু যদি প্ৰথমবাৰলৈ কোনোবাই মোৰ ভিডিঅ'টো চাই আছে, তেনেহ'লে প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। আৰু কি ক'ম, ব'লক তেনেহ'লে গৈ থাকোঁ।
সেইকাৰণে আৰু এতিয়া আহি ঘৰ পালোহিয়ে আৰু 1 মিনিট ঘৰে পাম এতিয়া সেইফালে ঘৰত পাই লওঁগে আৰু আমি এতিয়া গৈ আছোঁ বাৰ্থডে খাবলৈ ক'লৈ গৈছোঁ বিমলাপুৰ মাইনাবাৰ মাকৰ ঘৰলৈ গৈ আছোঁ আৰু এয়া দেখিছোঁ আমাৰ কাপোৰ নতুন শাৰী পিন্ধি আহিছে মাইনাবাই নতুন পিন্ধি আহিছে আজি বাৰ্থডে খাবলৈ আমি আৰু আহোঁতে আহোঁতে আমাৰ দেৰিয়ে হ'ল এই পুৰণা ড্ৰেছ পিন্ধি আহিছে আৰু পুৰণা ড্ৰেছ পিন্ধি আহিছে এইটোতো অলৱেজ দেখিয়ে লাগে এইটো ড্ৰেছ এইগৰাকী আমাৰ আইতা আগত বহি আহিছে পুৰা ধুনীয়াকৈ আন্ধাৰ হ'ল সেইকাৰণে মানে দেৰি হ'ল কাৰণে ভিডিঅ'টো আন্ধাৰ হৈছে আৰু এতিয়া গৈ থাকোঁ একদম আপোনালোকক গৈ পিনে বাৰ্থডে ঘৰতে লগ পাম আমাৰ ড্ৰাইভাৰে গান শুনিলে গাড়ী চলাবলৈ সেইটো কাৰণে পুৰা গান চলাই আছে এইডাল আজি নামঘৰত দিম আমি ভৈৰৱ বৰগোহাঁই জিম যোৱা মানুহ যিহেতু একদম অকলে দাঙি আনিব পাৰিছে হয় হয় এডোখৰ আমি দাঙি আনিলোঁ হাত বিষাই গ'ল এতিয়া অকলে অকলে দাঙি আনি কথা কয় ইমান বেছি কথা নহয় ৰজা পুখুৰীৰ পাৰে পাৰে এইটো ৰাস্তাটো আমাৰ মেইন ৰাস্তাটো এইখন স্কুল বেলেগ বেলেগ ডিজাইন দাঙি দাঙি আহিছা তুমি ইমান তাকত বৰ হেৰু ইমান তাকত আছে বগা বেগ ফুল চলতে হে लक्ष्मी मंदिर है ওচৰতে লেলে পুখুৰী পাই পাই এয়া এটা মূৰ্তি বনাই আছে তাতে এতিয়ালৈকে উদ্বোধন কৰা নাই আৰু কৰিব জল্দি জল্দি সেই আমাৰ নামঘৰ ক'ব দিয়া দুজনে দাঙিলে যাওঁ দিয়া তেতিয়া গম পাব গধূলি তুমি দাঙি আছা বুলি ক'ব পাতল দিয়া ক'ব দিয়া 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 আকৌ Ya. Ekor na ini ba? Dukhan na ini ako. Hah? Pai na dito na. Mana na sa kaya? Namanya kasi.
ব্লগিং কৰি গৈছে আৰু আমি এতিয়া নামঘৰৰ পৰা আহিলোঁ ইয়াতে ফোন কেমেৰাটো মই দেখা নাই যাওঁতে মাস্ক লগাই গৈছিলোঁ মোৰ অকণমান দিনটো চাই আছে এয়া আমি গৈ আছোঁ ঘৰৰ অভিমুখে এইফালে ব্লগিং কৰিছে ব্লগাৰ গৈ আছোঁ গৈ আছে সেইফালে চা মোৰটো চা তোমাৰটো চা ৱাও তোমাৰটো ধুনীয়া দিছে তোমাৰটো ঢেলঢেলীয়া তোমাৰটো অৰিজিনেল ন ধৰা হ'ব দিয়া পিছত আৰু আমি গৈ আছোঁ ঘৰৰ অভিমুখে এয়া ব্লগিং কৰি গৈছে আৰু আমি এতিয়া নামঘৰৰ পৰা আহিলোঁ ইয়াতে ফোন কেমেৰাটো মই দেখা যাওঁতে নাই যাওঁতে মাস্ক লগাই গৈছিলোঁ মোৰ অকণমান ডিঙিটো চাই আছে কাহ লাগিছে মানে পানী লাগিব নিচিনা লাগিছে সেইটো কাৰণে মাস্কখন লগাই গৈছিলোঁ আৰু এতিয়া ঘূৰি আহিছোঁ নামঘৰৰ পৰা দি মেলি আহিলোঁ আৰু এইফালে ব্লগিং কৰিছে নিউ ব্লগাৰ এইফালে মাছ খাইজনী গৈ আছে সেইফালে পানী মেলি দিছোঁ ইভিনিঙৰ চা মোৰটো চা তোমাৰটো চা হা ৱাও তোমাৰটো ধুনীয়া দিছে তোমাৰটো ঢেলঢেলীয়া তোমাৰটো অৰিজিনেল দিছে ন ধৰা হ'ব দিয়া পিছত কৰিম এতিয়া মই এইটো কৰি গৈছোঁ এইটো ঘৰলৈ যাওঁ ৱাও মোক ফুল কি দিছে কাণতে নাথাকিছে কি ফুল কয় এইটো জবা ফুল বুলি কয় কিন্তু আৰু এটা কেনেকুৱা লাগিছে বোলে লগাই